নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমি আজি উপস্থিত হৈছোঁ গুৱাহাটী বিহু সন্মিলনী 2024 চনৰ বিহু সমাৰ্গী অনুষ্ঠানলৈ। আজি বিহু সমাৰ্গী অনুষ্ঠানত আমি উপস্থিত হৈ আজি বিহু উপভোগ কৰিম আৰু ইতিমধ্যে বিহুৰ নিয়মাৱলী বৰ্ষাৰণীৰ বিষয়ে ঘোষণা কৰিবলৈ লৈছে আৰু আপোনালোকে আমাৰ সৈতে এনেকৈ উপভোগ কৰি যাওক আৰু ফলাফলসমূহ আপোনালোকক জনাম। কৰিব লাগিব। গলপতাৰ পৰিধান অপ্ৰয়োজনীয়। প্ৰতিগৰাকী প্ৰতিযোগীয়ে তথা সহযোগী শিল্পীৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃত্ৰিমতা গ্ৰহণযোগ্য নহ'ব। প্ৰতিযোগিতা চলি থকা সময়ত প্ৰতিযোগীৰ সহশিল্পীসকলৰ বিকৃত চিঞৰ বাখৰ অমাৰ্জনীয়। প্ৰতিগৰাকী প্ৰতিযোগীৰ নাচ পৰিৱেশনৰ শেষ হোৱাৰ পাছত বিচাৰক মণ্ডলীয়ে দুটা প্ৰশ্নৰ সন্মুখীন হ'ব লাগিব। প্ৰশ্নসমূহ বিহুৰ লগত জড়িত হোৱাটো বাধ্যতামূলক। প্ৰতিগৰাকী প্ৰতিযোগীৰ সহশিল্পীৰ সংখ্যা 8জনকৈ বেছি হ'ব নোৱাৰিব। প্ৰাকৃতিক দুৰ্যোগ, শব্দ, মঞ্চ আৰু পোহৰৰ বাবে কোনো ধৰণৰ আপত্তি গ্ৰহণযোগ্য নহ'ব। প্ৰত্যেকটো দলে নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধতা মানি চলাটো কৰ্তব্য আৰু ইয়াক প্ৰতিযোগিতাৰ অংশ হিচাপে গণ্য কৰা হ'ব। প্ৰতিযোগিতা সমিতিৰ পৰা কোনো ধৰণৰ বাদ্যযন্ত্ৰ যোগান ধৰা নহ'ব। কোনো বিশেষ কাৰণত প্ৰতিযোগিতা সাময়িকভাৱে স্থগিতকৰণৰ অধিকাৰ পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব। প্ৰতিযোগিতাৰ অন্তত ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু সকলো প্ৰতিযোগী সেই সময়ত উপস্থিত থকাটো বাঞ্ছনীয়। বিচাৰক মণ্ডলীৰ সিদ্ধান্তই ফলাফলৰ চূড়ান্ত সিদ্ধান্ত হিচাপে বিবেচিত হ'ব। প্ৰয়োজন বোধে এই ফলাফলৰ ওপৰত পৰিচালনা সমিতিৰ সম্পাদকে সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। বিচাৰক মণ্ডলীৰ ফলাফল আৰু সংখ্যা তালিকা পৰিচালনা সমিতিৰ হাতত অৰ্পণ কৰিব লাগিব। প্ৰতিযোগিতাৰ অন্তত বিচাৰকৰ ফলাফলক লৈ কোনোবা প্ৰতিযোগীয়ে অসন্তুষ্ট হৈ বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰি গুৱাহাটী বিহু সন্মিলনীক অযথা সমালোচনা কৰিলে অনাগত 3 পৰা 5 বছৰলৈ গুৱাহাটী বিহু সন্মিলনীৰ প্ৰতিযোগিতাত অংশগ্ৰহণ নিষিদ্ধ ঘোষণা কৰা হ'ব। বিচাৰকসকলে নিজৰ মোবাইল ফোনবোৰ ক্ষমা কৰিব। প্ৰতিযোগিতা আৰম্ভ হোৱাৰ 30 মিনিট আগতে গুৱাহাটী বিহু সন্মিলনীৰ হাতত জমা দিব লাগিব। সেই যে কৈছিলোঁ আমুকাৰ অভিভাৱকে ফোন কৰিব পাৰে, সেয়ে ফোনবিলাক জমা দিব লাগিব। বিচাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত মোবাইল ফোনবোৰ উভতাই ল'ব পাৰিব। প্ৰতিযোগিতাৰ অন্তত বিচাৰকৰ ফলাফল লৈ কোনোবা প্ৰতিযোগীয়ে অসন্তুষ্ট হৈ সেইটো ক'লোঁ। এই বছৰৰ বিহু কৰি বিহুৰাণীৰ খিতাপ অৰ্জন কৰা প্ৰতিযোগীগৰাকীক এই বছৰ বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব দিয়া নহ'ব। এগৰাকী বিচাৰক হিচাপে নিয়মাৱলীৰ উপৰোক্ত চৰ্তসমূহ স্বজ্ঞান। এয়াই আছিলে নিয়মাৱলীসমূহ। 24 চনৰ শেষৰ গৰাকী প্ৰতিযোগী পম্পী নাথ। পম্পী, ঘৰ ক'ত তোমাৰ? মোৰ ঘৰ বৰপেটাৰ। নামনি অসমৰ নাচনী এয়া পম্পী নাথ। কোনে কয় বিহু নামনিত নাই বুলি? বিহু নামনি। বন্ধুসকল, এতিয়া আমাৰ অনুষ্ঠান প্ৰায় শেষ হৈছে, অন্তিম পৰ্যায়লৈ গৈ আছে। বিহু সম্ৰাজ্ঞীৰ কোনে খিতাপ অৰ্জন কৰিব, ফাইনেল ৰিজাল্টটো পাবলৈ আছে। অলপ সময়ৰ পিছতে ৰিজাল্ট ওলাব। আপোনালোকৰ ৰিজাল্ট লৈহে আমি আজি ঘৰলৈ যাম। এতিয়া সময় 1:30 বাজিব, 12:50। আমি আহিলোঁ যেতিয়া ৰিজাল্টটো লৈ যাওঁ। আজি আমাৰ মাজত উপস্থিত আছে কেইবাগৰাকীও বিহু সম্ৰাজ্ঞী। চাই থাকক বিচাৰক বিহু সম্ৰাজ্ঞী। বন্ধু বান্ধৱীসকল, ইতিমধ্যে ফলাফল ঘোষণা হৈছে আৰু 2024 চনৰ গুৱাহাটী বিহু সন্মিলনী লতাশিলৰ বিহু সমাৰ্গী খিতাপটি ধেমাজিৰ হিৰোচি শইকীয়াৰ শিৰত জিলিকিছে। আমি হিৰোচি শইকীয়ালৈ অশেষ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আজি ভিডিঅ'টিৰ পৰা ইমানতে বিদায় মাগিছোঁ। নহ'লে আজিলৈ বাই বাই।